আমি সকলোৱে এটা কথা জানো, পৰিস্থিতি পৰিৱৰ্তনশীল। গতিকে সেই পৰিস্থিতি অনুযায়ী বৰ্তমান আমি বহুত কথা চিন্তা চৰ্চা বিচাৰ বিবেচনা কৰি আমি সিদ্ধান্ত লৈছোঁ যে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি আজি ASDC পশ্চিম কাৰ্বি আংলং জিলা সমিতি আৰু কংগ্ৰেছ আই পশ্চিম কাৰ্বি আংলং জিলা সমিতি আমি দুইটা দল আজি একগোট হৈছোঁ। বিশেষকৈ আমি আমাৰ কৰ্মসূচীবিলাক আমি তৈয়াৰ কৰিছোঁ। আমি চাৰিটা বিষয়ৰ ওপৰত আমি যৌথভাৱে ঐক্যবদ্ধভাৱে আমি কাম কৰি যাম। ইতিমধ্যে আমাৰ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই ক'লে কথাটো। আমাৰ প্ৰথম হ'ব, আমাৰ দাবীটো হ'ব যে আমাৰ অট'নমাছ ষ্টেট যিটো দাবীটো থাকিব। দ্বিতীয়তে আমাৰ থাকিব যে ফুল ফ্লেজেড ইমপ্লিমেণ্টেশ্যন অফ 6th Schedule থাকিব। তাৰ লগতে থাকিব আমাৰ 3 নম্বৰত আহিব পশ্চিম কাৰ্বি আংলং জিলা 1951 চনত 13 এপ্ৰিলৰ যিটো নটিফিকেশ্যন, এই নটিফিকেশ্যন অনুযায়ী আমাৰ সীমাটো নিৰ্ধাৰণ কৰা হৈছিল। গতিকে 1951 চনত গঠন কৰা আমাৰ পশ্চিম কাৰ্বি আংলঙৰ যিটো সীমা, সেই সীমাটো সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি ঐক্যবদ্ধভাৱে আমি কাম কৰি যাম। এতিয়া আমি দেখিছোঁ কি বৰ্তমান BJP নেতৃত্বাধীন অসম চৰকাৰে তেওঁলোকে যিটো সময়ত কৈছে যে নাগালেণ্ডক 1 ইঞ্চি মাটিও আমি নিদিওঁ, অৰুণাচলকো আমি 1 ইঞ্চি মাটিও নিদিওঁ, তেনে ক্ষেত্ৰত পশ্চিম কাৰ্বি আংলং জিলাৰ ক্ষেত্ৰত অসম চৰকাৰ তথা বৰ্তমান BJP চৰকাৰে গিভ এণ্ড টেক নীতিৰ আধাৰত ব্লক 1 এণ্ড ব্লক 2 মেঘালয় ৰাজ্যক গতাই দিয়াৰ যিটো ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰিছে, তাক আমি কেতিয়াও আমি মানি নলওঁ। আৰু তেওঁলোকৰ অসম চৰকাৰৰ যিটো গিভ এণ্ড টেক পলিচি তথা কাৰ্বি আংলঙৰ ভূমি বা অসমৰ ভূমি মেঘালয়ক হস্তান্তৰ কৰাৰ যিটো পদক্ষেপ, তাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু অনাগত দিনতো আমি কংগ্ৰেছ আৰু ASDC দলে গণতান্ত্ৰিকভাৱে অসম চৰকাৰৰ এই গিভ এণ্ড টেক পলিচিক আমি শক্তিশালী এটা প্ৰতিবাদ জনাই যাম। আৰু চাৰিটা আমাৰ মূল কথাটো হ'ল ASDC আৰু কংগ্ৰেছ আই দলে যৌথভাৱে আমি BJPৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে আমি সংগ্ৰাম কৰি যামেই। ইয়াৰ লগতে আমি অনুৰোধ কৰিছোঁ অন্যান্য BJP বিৰোধী যিমানবিলাক ৰাজনৈতিক দল আছে, বিশেষকৈ APSLCৰ পৰা আৰম্ভ কৰি ইয়াত যিমান মহিলা সংগঠন বা ছাত্ৰ সংগঠন আছে, তেওঁলোককো আমি আহ্বান জনাম যে আমাৰ লগত তেওঁলোকে ঐক্যবদ্ধভাৱে জনবিৰোধী BJP চৰকাৰক ক্ষমতাচ্যুত কৰাৰ ক্ষেত্ৰত আমাৰ লগত একেলগে হওক। সেইটোৱে আমাৰ আজিৰ মূল সিদ্ধান্ত। গতিকে অনাগত দিনত